চমকং গাঁও পঞ্চায়তৰ উদ্যোগত যেটো ফুটবল খেল 15 আগষ্টৰ পৰা দিয়া হৈছিল আজি ফাইনাল হৈ গ'ল ইয়াত কোন কোনে ফাইনাল পাবলৈ হ'ল আৰু আজি ফুটবল খেলা আৰু সকলো আমাৰ চমকংবাসী ৰাইজক কি ভাল এটা মেছেজ দিব যোৱা 15 আগষ্টৰ পৰাই আমাৰ কেলকনি দিয়া হৈছে যেহেতু আমাৰ কেলকনি চমকং গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান গাঁও ৱাৰ্ড লেভেল আমি দিছিলোঁ সেই দিয়া মতে প্ৰত্যেক ৱাৰ্ডৰ পৰাই আমাক সহযোগ কৰা দেখা গৈছে আমি আশা কৰিছিলোঁ অকল 10টা মানহে আহিব বুলি কিন্তু এতিয়ালৈকে 20টা টিম ইতিমধ্যে আমাৰ সহযোগ কৰিলে সেইমতে আজি চমকং বড়ো অলংগাৰ এফচি দল আৰু চমকং ডাম্বুক এফচি দলৰ মাজত চূড়ান্ত খেলখনি অনুষ্ঠিত হৈছিল সেইমতে দুই দলে ভালকৈ যিটো খেল প্ৰদৰ্শন কৰিছে ঠিকেই আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ চমকং অলংগাৰ বড়ো এফচি দলে চমকং ডাম্বুক এফচি দলক 2-0 গলত পৰাজিত কৰি বিজয়ৰ মুকুট পিন্ধিলে তাৰপিছত আপুনি জ্ঞাত যে চমকং অঞ্চলখন এটা ভিতৰুৱা জেগা আৰু শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে পিছপৰা সেইকাৰণে চমকং গাঁও পঞ্চায়তে চিন্তা কৰিলে যে আমি খেলতো অকণমান যদি আগবঢ়াব পাৰোঁ সেই উদ্দেশ্যে আগত ৰাখি আমি চমকং গাঁও পঞ্চায়তৰ সভাপতি মহোদয় আৰু তাৰ কৰ্মকৰ্তাসকলক আলোচনা কৰি আমি এটা পৰিচালনা কমিটি গঠন কৰি যে উঠি অহা যুৱচামক কেনেধৰণৰ ফুটবল বা খেলত আকৃষ্ট কৰিব পাৰোঁ অকল ফুটবলেই নহয় আমি ভলীবলেই হওক অন্যান্য যিবিলাক খেল আছে সেইবিলাকত আকৃষ্ট কৰি পিনি আগলৈ মানে নিব পৰাকৈ মানে বাহিৰলৈ গাঁৱৰ পৰা গৈ মানে বাহিৰলৈ খেল জগতত নিব পৰাকৈ আমি চেষ্টা কৰিছোঁ আৰু ইয়াত দেখিছোঁ যে সকলো খেলুৱৈ আৰু সকলো অঞ্চলবাসী ৰাইজেই সমৰ্থন জনাইছে আৰু আগলৈ যে ভাল এটা খেলুৱৈ হ'ব ইয়াৰো এটা প্ৰতিফলিত হৈছে কাৰণ গোটেই ল'ৰাকেইটা আজি দেখিছোঁ আমি যিসকলে হাৰি গৈছে সেইসকলেও ভাল প্ৰদৰ্শন কৰিছিলে আজি দুয়োটা দলেও যেনেকৈ ভাল প্ৰদৰ্শন কৰিছে বাকীকেইটাও ঠিক তেনেদৰে ভাল প্ৰদৰ্শন কৰিছে গতিকে আমি আশা কৰিব পাৰোঁ যে চমকং অঞ্চলত খেলত এটা লেখত ল'বলগীয়া দিন আহিব তাৰ বাবে মই নেদেখাজনৰ ঈশ্বৰক সদায় ধন্যবাদ জনাওঁ আৰু এইখিনি আপুনি আজি যিটো কোন প্ৰথমবাৰৰ বাবে তেনেধৰণৰ খেল দিয়া হৈছে অঞ্চলৰ যুৱচামৰ উন্নয়নৰ কাৰণে আৰু পিছলৈ আপোনালোকৰ কি চিন্তাধাৰা আজিৰ যিহেতু খেল হয় আজিৰ খেল ফাইনেল খেলত আপোনালোকে কি কাৰ্যসূচী লোৱা হৈছে হয় এইটো অৱশ্যে আমি এতিয়াও আলোচনা কৰিছোঁ যে অহাবাৰ এইবাৰ আমি অনুষ্টুপীয়া বুলি ক'ব পাৰি যে 20,000 10,000কৈ আমি খেলটো খেলাব লগা হ'ল আমি COVID-19ৰ কথাও আহিলে গতিকে আমি এনেধৰণৰ এটা কিবা এটা কৰিছোঁ যে অহাবাৰ আমি ইয়াতকৈ অধিক পুৰস্কাৰ দি আমি খেলটো ভালদৰে পৰিচালনা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ